বৰ্তমান আছোঁ মই মানে শৰাইঘাটৰ ফালে ফুৰিবলৈ আহিছোঁ। মানে শৰাইঘাটৰ দলঙত নাই, আমাৰ ইয়াৰে এখন দলং আছে, সেইখন দলংখনতে আছোঁ। এতিয়া আমি বৰ্তমান যাম জাৰবৰি, তাত সোণালী জয়ন্তী হৈছে। তো এইফালে আছে আমাৰ বিজিত ভাই আৰু এইফালে আছে আমাৰ মিলন ভাই, আৰু লগতে মই বসন্তিকলৈ আহিছোঁ, আৰু এইখন বসন্তীৰ গাৰ্লফ্ৰেণ্ডজনীও আহিছে। বলক আমি যাই থাকোঁ। আমাৰ বিজিত ভাই পূজা চাবিয়ে নহ'লি কি না অ' আপি যাবি না পূজা চাবি তই? আমাৰ মিলন ভাইও আহিছে, চাই থাকক ভিডিঅ'টো। সেইটোৱে মেইন গেট। ঢাক বাজা কাশর বাজা উলু দে আর শাখ বাজা বছর পরে আবার সোণালী উৎসৱ, তো তাৰ কাৰণে বহুত ধুনীয়াকৈ সজাইছে, আপোনালোকক দেখুৱাই আছোঁ। আৰু ছোৱালীবোৰৰ কাৰণেতো টেনশ্যনে নাই আজি, ৰঙা নীলা সেউজীয়া যেনেকুৱা ফিল্টাৰ লাগে চব পাই যাব ইয়াত। তো এইফালেও কিছুমান বস্তুৰে ডেক'ৰেশ্যন কৰিছে, তাত এটা ঘৰ বনাইছে এশিঙীয়া, আৰু ইয়াত এটা হাতী আছে, মাইনাৰ কাৰণে ফটো উঠি আছে ধুনীয়াকৈ চাওক, আৰু তাত বঢ়িয়াকৈ ডেক'ৰেশ্যন কৰিছে। আপিছো উঠি গেল ওপৰত, সেই নাম সেইফালে মেইন মণ্ডপটো বনাইছে, চাওক কি ধুনীয়াকৈ বনাইছে। পৰা ঠাই ইয়াতে প্ৰগ্ৰেম হ'ব, মানস প্ৰতিম আহি আছে, গানটো শুনি লাগে আপোনালোকে উফ কি চাৱনি। সেইফালে বিজিত ভাই আৰু ইয়াত মিলন ভাই। আমাৰ বিজিত ভাই এইয়া চকৰি চাইছে, চকৰি। মানস প্ৰতিম জুনিয়ৰ আচলতে মঞ্চতে উঠি কিনে আমাৰ মানস প্ৰতিম দাই গান গাব আজি। একবাৰ উঠি চালোঁ আৰু কেনেকুৱা লাগে। ৰ'ব পূজা চাব আহি যদি মূৰ্তিবোৰে নেদেখুৱাও তো কেনেকুৱা কথা হ'ব। তো মূৰ্তিবোৰ এবাৰ চাই লওক আপোনালোকে। তো গাইজ ইফালে আমাৰ বন্দুক মাৰিব লাগিব। বন্দুকত 3টা গুলিত বোলে কেইটকা? 3টা গুলিত ভাই 3টা গুলিত কেইটকা? 10 টকা। অঁ দা চাংগ খেদি গুলি চুলি লাগি যাব আৰু। আৰু এটা বন্দুক খটাম দেই ফাটাছা ভাই। ইছ হাঁহিছা বেটাৰ। A few moments later. চকু এটা মুচব লাগিব নহ'লে বমি হৈ যাব ভাই। ঐ জোৰে ঘূৰাব আৰু এইফালে বললি মল্ল। বিজিত ভাইৰ একদম মানে চাৰ্কিট উঠি অৱস্থা বেয়া হৈ গ'ল। জমৰ ঘৰৰ পৰা ঘূৰি আহিছোঁ। প্ৰথম কথা জমৰ ঘৰৰ পৰা ঘূৰি আহিছোঁ, তাৰপিছত দ্বিতীয় কথা এ ফাৰ্ষ্ট এ লাষ্ট। বাই বাই। আৰু উঠবি না? জীৱনত নুঠা? বঢ়িয়া। আৰু তাত গাইজ বহুত জুৱাও আছে, আপোনালোকক দেখুৱালেও কিছু, কিন্তু গাইজ সদায় জুৱা খেলা মানে সদায় জুৱা খেলিব নালাগে আৰু। মানে জুৱা খেলিলে বহুতে কয় যে তিৰি চিৰি চব বিকা যায়, তো ভালকৈ গাই এইটো লো খাই লো, অলপ মাথা এটা ভালকৈ লো। তো জিলাপি লৈ ল'লোঁ আমি পূজা বুলি। তো মোৰ ইউটিউব চেনেলৰ সকলো সদস্যলৈ মোৰ শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ, লগতে সকলোৰে বাবে এটা সেৱাও কৰিলোঁ। আহক মানে মূৰ্তিকেইখনত কিয় ৰাখি ৰাখছি, পূজা হোৱা নাই
তো গাইজ মানে কথাটো কি হ'ল আপোনালোকে ভিডিঅ'টো চাই কিন্তু আপোনালোকে ছাবস্ক্ৰাইব নকৰে কিন্তু গাইজ আপোনালোকে যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব লগতে ছাবস্ক্ৰাইব কৰিব গাইজ আৰু সোনকালে 1K কৰি দিব গাইজ 1K কৰি দিব গাইজ থেংক ইউ ছ' মাছ বাই বাই টাটা